हेलो गाइस, वेलकम बैक माय यूट्यूब चैनल। आज এটা নতুন ভিডিঅ'লৈ আপোনালোকে আহিছোঁ। বহুত দিন ভিডিঅ'টো হোৱা নাই, তো যিহেতু অলপ ব্যস্ত আছিলোঁ, চ' আজি ভাবিলোঁ এডোখৰ ঠাইলৈ নিম। আপোনালোকে নিশ্চয় হয়তো কিছুমানে দেখিছে, হয়তো কিছুমানে দেখা নাই, কিন্তু আহকচোন ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। সো গাইজ, এতিয়া আমি বৰ্তমান পালোহি বকুল ব্ৰিজ। তো আপোনাক মই বকুল ব্ৰিজৰ ভিউটো দেখাম। আপোনালোকে চাওকচোন ভিউটো কিমান ধুনীয়া। এইটো চাইডে আপোনাৰ গ'লে, এই চাইডটো আপোনাৰ গ'লে, এইটো আপোনাৰ তিনিচুকীয়া ৰোড হয়, এইটো ৰাইট। তাৰপৰা আপোনাৰ লেফ্ট চাইডটো দেখাই আছোঁ। এইটো চব, এইটো আপোনাৰ যাব ডিব্ৰুগড়। এই আপোনাৰ তলেদি যোনবিলাক গৈ আছে, এইবিলাক আপোনাৰ বাইপাছ। এই ৰোডটো কিমান ধুনীয়া ভিউ চব। চ' সিমানেই আছিলে আমাৰ এই ডিব্ৰুগড় বকুল ব্ৰিজখন। এতিয়া আমি জগন্নাথ মন্দিৰলৈ গৈ থাকোঁ। আহকচোন আপোনালোকক মই আগবাঢ়ি আছোঁ, দেখাই আছোঁ। চ' গাইজ, এতিয়া বৰ্তমান আহি পালোঁহি আমি জগন্নাথ মন্দিৰ। তো আপোনালোক মই পিছপিনৰ যোনখিনি সৌন্দৰ্যখিনি মই দেখাই আছোঁ, ৰ'ব চাই থাকোঁ। ললিধূপ লৈ ল থালিখন লৈ ল। এই তাত আছে ন জেগা খুলিবলৈ ন। আজিকালি চিষ্টেমবিলাক চেঞ্জ কৰিলেতো বহুত। তোমাকে ভিডিঅ' কৰি গৈ আছোঁ আৰু পিছপিনৰ পৰা। চ' গাইজ, এতিয়া আমি বৰ্তমান মন্দিৰৰ ভিতৰত আছোঁ। এই চব বেকগ্ৰাউণ্ড আছোঁ, চব পিনে মন্দিৰ আপোনাক দেখাই আছোঁ। ৰ'ব, আপুনি ভিডিঅ'টো স্কিপ নকৰা, সম্পূৰ্ণকৈ চাই থাকক। এইটো চব প্লেচটো চব কিমান ধুনীয়া প্লেচ। এতিয়া দেখাই আছোঁ আপোনাক, ৰখি থাকক। মানে ক'ভিড প্ৰতিকূল মাস্ক পিন্ধিব লগা হৈ যায়। আন্ধাৰ হৈ গ'ল, 4:30 হৈ গ'ল, ইমান স্পষ্ট উঠা নাই ভিডিঅ'টো। এটা দেখাই আছোঁ আপোনাক। এইটো আপোনাৰ এক্সট্ৰাকৈ আছে এটা। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ আছে, ৰ'ব দেখাবলগীয়া আপোনালোকক। এজন বন্ধু নাম হ'ল আপোনাৰ জাগিৰ আছে, কিবা এটা কৈ দিয়া। ভিডিঅ'টো যদি ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ভুল আছে কমেণ্ট কৰি জনাব। আহকচোন আপোনালোকক মই দেখাব আছে কিবা এটা। ইয়াত আপোনাৰ পিকচাৰ আছে আপোনাৰ ৱালত, মানে আপোনাৰ ভগৱানৰ হয়। ভাবিব যে আপোনালোকে আৰ্ট কৰা মানে কি, আপোনাৰ ছবি অঁকা নহয়, এটা ধুনীয়া আপোনাৰ মূৰ্তি টাইপ হয়। আপোনাক দেখাই আছোঁ। ইয়াত আপোনাৰ মূৰ্তি টাইপৰ আছে, এইপিনে হনুমান আছে। কিমান ধুনীয়া আৰ্ট কৰিছে। আছে গোটেইখন ৱালখন কিনিতে আছে আপোনাৰ এইটো।
আৰু দূৰৰ পৰা আপোনাৰ মন্দিৰটো ভিউ এইটো আপোনাৰ বহুতকেইটা মন্দিৰ আছে ইয়াত একেলগে একেটা এৰিয়াতে আছে আপোনাৰ তো কিছু ভাল লগা মুহূৰ্ত মানে ইয়াত আহিলে আপোনাৰ মনটো বহুত ভাল লাগিব চব পুৰা ফটো মাৰি আছে একদম মানে ফেচবুকত দিবই আজি পুৰা ছাবস্ক্ৰাইবাৰ লাইক কমেণ্ট চব আহিব আজি ফেচবুকত আৰু এটা আছে আপোনাৰ মন্দিৰ মই দেখাই আছোঁ বহুত সুন্দৰ মন্দিৰ এই মন্দিৰটো আপোনাৰ ধুনীয়া দেখাই আছোঁ আপোনাক ৰ'ব মই ভালকৈ তাত এটা বস্তু ভাল দিছে আপোনাৰ চব কি লিখে চব মন্দিৰ পৰিসৰ में कचरा फेंकना और थूकना एक दंडनीय अपराध है এইটো ভালেই দিছে ইমান যদি সুন্দৰ যদি মন্দিৰটো যদি আৰু চবেই এইবোৰ তামোল পাণ খাই যদি পিক পেলাই আৰু কিটো ভাল দেখাব আৰু আছে বোলক আগলৈ আৰু দেখাই আছে আপোনালোকক আৰু এটা আছে আপোনাৰ এইপিনে আৰু বনাই আছে এইপিনে আছে আপোনাৰ নৱগৃহ দেখাই আছোঁ আৰু না চাব লগাটো বহুতখিনি আছে কিন্তু আমিতো ইমানখিনি বুজি নাপাওঁ কিন্তু তথাপিও আপোনালোক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ফুল চব ইমান ধুনীয়া ফুল এই কুকুৰ পোৱালিটো আহি গৈছে পিছত ফেচবুকত দিলেই নি ফটোখন কিমান ডাঙৰ এৰিয়া আছে আপোনাৰ ভাবক আপুনি মানে ইমানেই সুন্দৰ ঠাই নহয় আপোনাৰ মানে আহিলে যদিও মন ভাল লগা নাই বেয়া লাগে ইয়াত আহিলে মানে আপোনাৰ ভাল মন লাগি যাব মানে মনটো ভাল লাগিব আপোনাৰটো 100% বহুত ধুনীয়া প্লেচ মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আপোনাৰ মোটামুটি 7-8 কিলোমিটাৰ হ'ব তো ভাবিলোঁ আজি আহি মেলি অলপ ভিডিঅ' এটা বনাওঁ তো মানুহ বহুত মানে তো অলপ লাজ লাগে সেইটো কাৰণে মানে অলপ থুলমূলকৈ অলপ দেখাই আছোঁ আপোনালোক ভিডিঅ'টো কিন্তু স্কিপ নকৰিব চাই থাকক আৰু দেখাই আছোঁ আপোনালোকক এই চব সেইপিনে কিমান ধুনীয়া আৰ্ট আৰু এইপিনে আপোনাৰ এইপিনে আপোনাৰ ফুল লগাই আছে আপোনাৰ হেৰি কি ফুল ময়ো চিনি নাপাওঁ ভালকৈ কিন্তু বহুত লগাইছে ফুল আপোনাক দেখাইছোঁ চব ভিডিঅ'টো এই চব কিমান ফুল আছে চব একদম ধুনীয়া এইপিনে মন্দিৰটো চব এইবিলাক আপোনাৰ চব ভগৱানৰ ফটো লগাই দিছে চব ভগৱানৰ এইখন আপোনাৰ ছেকেণ্ড গেটখন হয় এইপিনেদি আগতে এইপিনেদি ওলাব পাৰিব সোমাব পাৰিব এতিয়া বন্ধ হৈ থাকে এখন ফুল চব এই ইমান ধুনীয়া এইটো আপোনাৰ এইটো মেইন মন্দিৰটো এইপিনেদি ওপৰলৈ যায় ব'ল আমি যাওঁগৈ আৰু আন্ধাৰ হৈ আহিছে এতিয়া বৰ্তমান জোতা চোতা তুমি ৰেডি ঘৰলৈ যাবলৈ মানুহ চব হাৰাই গৈছে মানে কি একো নহয় হাৰাই যদিতো হাৰাই যাব দে ইমান মানুহ মানে ভিডিঅ' বনাবলৈ দিগদাৰ হৈছে এতিয়া বৰ্তমান ওলাই আছোঁ ঘৰলৈ যাবলৈ আন্ধাৰ হৈ গ'ল বহুত অলপ প্ৰগ্ৰেম এটা আছে তালৈ যাব আছে মানে তাকে গৈ আছোঁ এতিয়া বহুত মানুহ ভিডিঅ' বনাবই নোৱাৰিলোঁ ভালকৈ বেলুনকে লৈ যাওঁ নেকি ঘৰলৈ ঘৰতে ফুলামগৈ বেলুন গৃহস্থ ক'লৈ গ'ল অঁ পইচা নালাগে নেকি
এই আজিটা নাই খুচরা নাই দি দে 5 টকা খুচৰা হ'ব নহয় দে 100 কৰিব লাগে তেতিয়া ভাল হয় 80 টকা এটা 20 টকা ঝেমেলা আকচন খুলিলো এতিয়া গৰম লাগি গ'ল বহুত মানুহ হৈছে দেই পুৰা ভিৰ মানে ইমানেই ভিৰ হৈছে আজি ছানডে হৈ গ'ল তামাম ভিৰ আপোনালোকৰ মন্দিৰৰ মই ভিউটো দেখাইছোঁ দূৰৰ পৰা হা তো গাইজ ভিডিঅ'টো সিমানেই আছিলে এতিয়া আপোনাৰ 5টা বাজিব হ'ল মানে আন্ধাৰ হৈ গ'ল তো ভিডিঅ'টো অলপ ভাল নাই উঠা তো সিমানেই আছিলে ভিডিঅ'খিনি ইমান ভালকৈ ভিডিঅ'টো মই মানে আপোনাৰ দেখাব নোৱাৰিলোঁ কাৰণ মানুহ বহুত আছিলে আজি ছানডে যিহেতু তো চবেই আজি ডিউটি ছুটি পাই চবেই ফুৰিব আহিছে সেইটো কাৰণে অলপ ভিডিঅ'টো কৰিবলৈ অলপ বেয়া লাগিলে তো তথাপিও অলপ যিমানখিনি পাৰিলোঁ অলপ দেখালোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব